নমস্কাৰ সকলোকে ভিগাংকা ভাৰতৰ চিটুৱেশ্যনত অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। খুলি মাৰিম কণ্ট্ৰল অলপ কথাখিনি ভালকৈ ক'ব নাযাওঁ তই হে। নমস্কাৰ সকলোকে ভিগাংকা ভাৰতৰ চিটুৱেশ্যনত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ। আজি মানে কিবা এটা কামত আমি গুৱাহাটী যাই আছোঁ। তো ভাবিলোঁ এনে সৰুকৈ ভিডিঅ' এটাই বনাই দিওঁ। যিহেতু সদায় ভিডিঅ' দিব নোৱাৰোৱে, গতিকে যেতিয়াই টাইম পাওঁ তেতিয়াই ভিডিঅ' এটা বনাব চেষ্টাই কৰোঁ। মানে এইটো হৈছে আমাৰ মঙলদৈৰ পৰা গুৱাহাটী আহোঁতে মদন কামদেৱ মন্দিৰত যোৱা ৰাস্তাটো। এই ৰাস্তাটো মানে ইমান গাড়ী নচলে, লগতে গাঁৱৰ ভিতৰৰ ৰাস্তা আৰু যিফালে পাহাৰ ৰাস্তা থকাৰ কাৰণে মানে এই ৰাস্তাটো কিবা এটা ভাল লাগে আৰু তো সেইকাৰণে মানে আমি গুৱাহাটী আহিলে এই ৰাস্তাটো দি আহোঁ। তো গাইছ গুৱাহাটীত আহিলে মানে গুৱাহাটীত অহা ৰাস্তাটোত মানে কিবা এটা বেলেগ ফিলিংছ আহে, মানে পজিটিভ ফিলিংছ এটা আহি যায় মানে, কাৰণ কাষে কাষে পাহাৰ আছে আৰু কাষত যিবোৰ গছ আছে না, সেইবিলাকৰ কাৰণে গোটেই ৰাস্তাটো সেউজীয়া হৈ থাকে মানে দুয়ো কাষ। তো কিবা এটা ভাল লাগি যায় মানে আহিলে। যেতিয়া আমি সেউজীয়া মাজে ক'ৰবাত যাওঁ কেনেকুৱা ফিলিংছ আহে সকলোৱে জানেই আৰু। তো গাইছ এতিয়া আমি পালোঁ শৰাইঘাট ব্ৰিজ। তো অন্যদিনৰ নিচিনা যাম নাই বাৰু শৰাইঘাট ব্ৰিজত আজি। তো গাইছ ইয়াতে এখন নতুন ব্ৰিজ বনাই আছে মানে ফ্লাইঅভাৰ। তো ৰাস্তাটো সৰু হৈছে, গতিকে পূৰা জাম হৈছে আৰু। তো বহুত টাইম হ'ল ইয়াতে থাকা, প্ৰায় 10 মিনিটমান হৈ গ'ল। লগতে গুৱাহাটীত যেতিয়া জাম হয় সকলোৱে গমেই পাই চাগে কেনেকুৱা হয়। তো ইয়াৰ বিষয়ে কোৱাৰ একো দৰকাৰ নাই। চ' গুৱাহাটী যাম বুলি ক'লে মানে ক'বই নালাগে আৰু। তো গাইছ জামত ফাঁচি থাকোঁতে হৈ গ'ল বৰষুণ ষ্টাৰ্ট। তো আজিৰ ভিডিঅ'টো আৰু ইমান দীঘল নকৰোঁ, মানে একদম সৰু ভিডিঅ' বনাইছিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰা, কমেণ্ট কৰা, শ্বেয়াৰ কৰা, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।